নমস্কাৰ, মই পূৰবী। আজি বনাওঁ গৰৈ মাছৰ ভজা পিটিকা। প্ৰথমে তেলত নিমখ হালধি দি মাছ দি দিছোঁ। তাতে জলকীয়া আৰু নহৰু দি দিম। পিঁয়াজটা মিহিকৈ কাটি ল'ম। ধনিয়া আদা দিম। তাৰপিছত জলকীয়া নহৰু আৰু মাছখিনি কাঢ়ি ল'ম আৰু মাজৰ কাঁইটখিনি ধুনীয়াকৈ আঁতৰাই ল'ম। পিটিকাখিনি ধুনীয়াকৈ হাতেৰে সানি ল'ম। যিহেতু পিটিকা হাতেৰে সানিলে খাবলৈ ধুনীয়া হয়। অকণমান মিঠাতেল দি আকৌ সানি ল'ম। পিটিকা হৈ গ'ল। মচুৰ দাইল, বেঙেনা ফ্ৰাই, মাছৰ পিটিকা, ফুলকবি আলু ভাজি, নেমু, জলকীয়া। আজি ৰাতি সাঁজ এনেদৰে।